হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। তো নিশ্চয় আপোনালোকে খেতিত ব্যস্ত, যিহেতু খেতিৰ চিজন। তো আজিৰ পৰা আমি কঠীয়া তুলিবলৈ প্ৰথম যাত্ৰা আৰম্ভ কৰিম। এফালে দাদাই আলি চালি কাটি হাল বাই ৰেডি কৰি আছে। তো 3 দিনৰ ভিতৰত কঠীয়া তুলিব লাগিব। 3 দিনত কঠীয়া তুলি ৰুলে মানে ধানো ভাল হয় বুলি কয় চবে। তো লগালগ কঠীয়া তুলি মাটি ৰুলে ইমান ভাল নহয়। তো ৰোৱনিৰ কাৰণে অকণমান দিগদাৰ হয়। তো সেইটো কাৰণে আমি 3 দিনৰ আগত কঠীয়া তুলি আমি ৰেডি কৰিব লাগিব। তো বা ইফালে ৰেডি হৈ আছে। তো মোৰো এতিয়া ড্ৰেছ পিন্ধিব লাগিব, কাৰণ এতিয়া হাত দীঘল চাৰ্ট পিন্ধিব লাগিব, মূৰত গামোচা, তো জাপি পানী এইবোৰ যোগাৰ কৰিব লাগিব। তো মই এতিয়া যাম ৰেডি হ'বলৈ। তো আজি আমাৰ প্ৰথম যাত্ৰা কঠীয়া তোলা। তো মই ওলাই আহিলোঁ আৰু আজি জাপি লোৱাৰ কোনো প্ৰয়োজন নাই, ৰ'দ নাই, বৰষুণ নাই, বতৰ বহুত ভাল আৰু কঠীয়া তুলিও আজি বহুত ভাল লাগিব। এফালে বায়ে কঠীয়া তুলি আছে, খেৰ চেৰ আনি যোগাৰ কৰিলেই। তো এয়া হৈছে আমাৰ কঠীয়া, বায়ে ৰাতিপুৱাৰ পৰা তুলি আছে। ৰঞ্জিত ধানৰ কঠীয়া তুলিবলৈ বহুত ভাল লাগে, কিন্তু মোক মুঠা কৰি বান্ধিবলৈ আৰু এই বনবোৰ বাচি থাকিবলৈ বৰ এলাহ লাগে। তো মই একফালৰ পৰা তুলি গৈ আছোঁ আৰু বায়ে বান্ধি গৈ আছে। তো এইখিনিতে আকৌ বায়ে চিঞৰি আছে চাহ খাবলৈ। আমি চাহ খাবলৈ যাওঁ এতিয়া। তো সময়ো এটা বাজিছে। এতিয়া নিজে খোৱাৰ আগত গৰুকো পেট ভৰাব লাগিব। তো গৰুখিনিক ধান খেৰ কেইটামান দি লৈছোঁ। এতিয়া যিহেতু বানপানী হৈ চাৰিওফালে ঘাঁহৰ বহুত অভাৱ, তো এয়া গৰুক খেৰ চেৰ দি লৈছোঁ। তো ৰ'দ বেছি হোৱাৰ কাৰণে কঠীয়াটো বান্ধিব নোৱাৰিলে, তো এনেকৈ লাইন লাইনকৈ জাপি দিয়া হয়। আৰু কঠীয়াখিনি পিছবেলা বেছিকৈ তুলিব নোৱাৰিলে। সম্পূৰ্ণ কঠীয়াখিনি এইখিনি হ'ল। আমি কঢ়িয়াইও শেষ কৰিলোঁ আৰু ইয়াৰ জেগাটো দেখিছে আমি কিমান কঠীয়া তুলিলোঁ। তো কাইলৈ লগ পাম আকৌ। তো আজি আমাৰ কঠীয়া তোলা 2 দিন হৈ গ'ল। 2 দিনতো আমি বহুত কঠীয়া উঘালিলোঁ, কিন্তু আজি মই বিশেষকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ভাগৰ বেছি লাগিলে আৰু কঠীয়াও বহুত লাগে ৰুবলৈ। তো সেইটো কাৰণে ভিডিঅ' কৰি টাইম পাছ নকৰিলোঁ আৰু বা আৰু মই একেৰাহে তুলিয়ে আছোঁ। তো আজি কঠীয়া তোলা পূৰা 3 দিন হ'ব। তো 3 দিনত কিমান কি তুলিছোঁ সেইটো মই আপোনালোকক ভিডিঅ'ত দেখুৱাম যদি সময় হয়। আৰু ইফালে ৰ'দ বহুত চোকা, তো বা সেইকাৰণে ৰাতিপুৱাই ওলাই আহিল। মোৰ ওলোৱাটো অকণমান দেৰি হৈ গ'ল আৰু মোৰ হাতৰ আঙুলিটো অকণমান ধান কঠীয়াৰে কাটি লৈছে। তো এয়া মই বান্ধি লৈছোঁ। তো আজি বেছিকৈ তুলিব নোৱাৰিম চাগে, ৰ'দ বহুত চোকা আৰু মোৰ বিশেষ গা ভাল নাই, টনচিল হৈছে। তথাপি বা অকলে হ'ব বুলি মই লগত তুলি আছোঁ অলপ অলপ কৰি। চাওঁ কিমান কি হয়। 3 দিনত আমি কিমান কঠীয়া তুলিছোঁ সেইটো মই ভিডিঅ'ত দেখুৱাম। তো ৰ'দ বহুত চোকা, আজি বহুত ৰ'দ দিছে। তো আমি চাহ খাবৰ কাৰণে গুচি আহিলোঁ। আমাৰ বা ইয়াত গ'লেই। তো মই ইয়াত কঁঠাল গছৰ তলত ৰৈ আছোঁ। গৰম বহুত, ইয়াত কঁঠাল গছ বহুত গৰম। তো আজি দিনটোৰ ভিতৰত কিমান কি তুলিব পাৰিম চাওঁ। মাতটো ওলোৱাই নাই ভালকৈ, ইমান গৰম হৈছে। তো আমি চাহ তাহ খাই আহিলোঁ। এতিয়া অকণমান ৰ'দটো কমিছে। তো এতিয়া উঘালিম। সময় 11:30মান হৈছে। তো 1 বজালৈকে কিমান কি পাৰিম উঘালিম। এখন বহুত চোকা ৰ'দ দিছিলে, তো এতিয়া অকণমান ৰ'দটো কমিছে। এয়া দেখিছে। চাওঁ আৰু কিমান কি তুলিব পাৰিম। তো আজি 3 দিন পূৰা হৈ গ'ল আমাৰ কঠীয়া তোলা। তো যিখিনি আমি পিছবেলা তোলাখিনি এইখিনি হয়, আৰু আগবেলা যিখিনি তুলিছোঁ সেইখিনি ৰ'দ বেছি হোৱাৰ কাৰণে গছৰ তলত থৈ দিয়া হৈছে, কাৰণ কঠীয়াবোৰ শুকাই যাব। তো কালিৰ পৰা আমাৰ ৰুবলৈ যাত্ৰা আৰম্ভ কৰিম। তো আপোনালোককো ভিডিঅ'ত দেখুৱাম। আজি পথাৰত যিখিনি কঠীয়া নি কালি 2 দিনৰ কঠীয়া যিখিনি থৈছে সেইখিনি মই পথাৰত দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু সময় বহুত হৈ গ'ল। তো আমাৰ গা পা ধুব লাগে, এইফালে ৰোৱনীও বিচাৰিবলৈ যাব লাগে, তো দেৰি হ'ব। তো সেইটো কাৰণে মই এতিয়া দেখুৱাব নোৱাৰিম। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰবাৰ লগ পাম নেক্সট ভিডিঅ'ত। বাই।